বেলটো এপ্লাই কৰিলে এইটো মানে আমি কি কয় সাডেনলি আমি গম পালোঁ যে তেওঁ এৰেষ্ট হৈছে বুলি। তেতিয়া আমি মানে আছিলোঁ, সেইকাৰণে আমি মানে অৰেল সাবমিশ্যন এটা দিলোঁ। তাৰপিছত কোৰ্টে ভালকৈ চালে যোনটো মানে এৰেষ্ট হৈছে, গ্ৰাউণ্ডছ অফ এৰেষ্ট সেইবিলাক চালে। তাৰপিছত এতিয়া ফাইনেলি মানে এতিয়া 4টা মানত তেওঁক মানে বেলটো এলাউ কৰিছে। আৰু এতিয়া সৰি না এটা কেছ, সেইটো হ'ল কেছটো আজিৰ যোনটো কেছ হয় এইটো হাওৰাঘাট PH 20/25। এইটোত মানে তেওঁৰ মেইন দুটা ছেকশ্যন আছিল। এটা হ'ল থ্ৰেটেনিং বুলি ছেকশ্যন এটা দিছে 351 BNS, আৰু তাৰপিছত 113 BNS। এইটো 113টো নতুন কিবা টেৰৰিষ্ট বুলি মানে ছেকশ্যন এটা দিছিল। তো আমি সেইটো অৰেলি ছাবমিট কৰিছিলোঁ যে মানে এইবিলাক 113টো মানে এপ্লিকেবল নহয় বুলি। তাৰপিছত বেলেগ বেলেগ যোনবিলাক মানে কম্পনেণ্ট আছে এইটো বেইলৰ, সেইবিলাক মানে ছাৰে চালে। তাৰপিছত বেইলটো এলাউ কৰিছে। এতিয়া বেইল বণ্ডৰ কামটো চলি আছে, কিন্তু এতিয়া হ'ব নে নাই এইটো গম পোৱা নাই। কিন্তু মানে তেওঁক কি কয় জুডিচিয়েল কাষ্টডিলৈ লৈ গৈছে, বিকজ অলৰেডি লেট হৈ গ'ল। আৰু যদি বেইল বণ্ডৰ কামটো আজি হৈ যায় তেতিয়াহ'লে মানে তেওঁক মানে এৰি দিব আৰু আজি এৰি দিব। Ete kui bang erat tum fereri ning diri lapen nangli tum sangri dang dan ning bine sonabe ka ferine sole ka tesong bang ing tonri lapen longle phelang ka tere bang tonri kar bifan ti unchot kar bibi ahijam ti unchot brete hala helon dasba aning rong pikonon tuliran wahang ke aning rong pikonon kar bihadan te parem tek bengali phan kheche ke beson lamboy ki pithek kor ning rong ponon sangri lapen ning cepa biri lapen anu tina kar bidang nang ting cepa thetu lapen soluk soda khei bang bong kachar mo bang hala bang nangne sitame kar bia siang tong bang cepa thetu kache theng kache chok mane kheyang bong kachar bo hala bang khei hijana bong bang kapre a community bang apu kachar unale sitame kar bi atum kache song bang ing tonang ne lapen fereri lapen sangri longle phelang aphan kache song joni sinom lapen an parta kar biang long termas council asiem ke halta pini bengali bihari phan lamboy kipie joine si nephan jelang thaplong alang tumlong katirap tu matidi alang tu manirong piponon lasi la solomon karbinong kang pita kang theknoi lasi ajir nisna jitu 100 bar nitor patri bore kane jenikuwa arrest hoi thakim jeteleke karbialor bhumi urosi nohoi thile বেলটো এপ্লাই কৰিলে এইটো মানে আমি কি কয় সাডেনলি আমি গম পালোঁ যে তেওঁ এৰেষ্ট হৈছে বুলি। তেতিয়া আমি মানে আছিলোঁ, সেইকাৰণে আমি মানে অৰেল সাবমিশ্যন এটা দিলোঁ। তাৰপিছত কোৰ্টে ভালকৈ চালে যোনটো মানে এৰেষ্ট হৈছে, গ্ৰাউণ্ডছ অফ এৰেষ্ট সেইবিলাক চালে। তাৰপিছত এতিয়া ফাইনেলি মানে এতিয়া 4টা মানত তেওঁক মানে বেলটো এলাউ কৰিছে। আৰু এতিয়া সৰি না এটা কেছ, সেইটো হ'ল কেছটো আজিৰ যোনটো কেছ হয় এইটো হাওৰাঘাট PH 20/25। এইটোত মানে তেওঁৰ মেইন দুটা ছেকশ্যন আছিল। এটা হ'ল থ্ৰেটেনিং বুলি ছেকশ্যন এটা দিছে 351 BNS, আৰু তাৰপিছত 113 BNS। এইটো 113টো নতুন কিবা টেৰৰিষ্ট বুলি মানে ছেকশ্যন এটা দিছিল। তো আমি সেইটো অৰেলি ছাবমিট কৰিছিলোঁ যে মানে এইবিলাক 113টো মানে এপ্লিকেবল নহয় বুলি। তাৰপিছত বেলেগ বেলেগ যোনবিলাক মানে কম্পনেণ্ট আছে এইটো বেইলৰ, সেইবিলাক মানে ছাৰে চালে। তাৰপিছত বেইলটো এলাউ কৰিছে। এতিয়া বেইল বণ্ডৰ কামটো চলি আছে, কিন্তু এতিয়া হ'ব নে নাই এইটো গম পোৱা নাই। কিন্তু মানে তেওঁক কি কয় জুডিচিয়েল কাষ্টডিলৈ লৈ গৈছে, বিকজ অলৰেডি লেট হৈ গ'ল। আৰু যদি বেইল বণ্ডৰ কামটো আজি হৈ যায় তেতিয়াহ'লে মানে তেওঁক মানে এৰি দিব আৰু আজি এৰি দিব। অ'কে।